हेलो दोस्तों तो स्वागतम जनाइছোঁ মোৰ চেনেল ট্ৰেভেল উইথ হিমাংশু। এতিয়া আপোনালোকক কৰোনাৰ বাবে ভাওনা বন্ধ হৈ আছে। আমি এতিয়া ভাওনা কৰি থকা তো এতিয়া ভাওনা বন্ধ হৈ আছে কৰোনাৰ বাবে, তো বহুত বেয়াও লাগিছে। আৰু ঘৰতে এতিয়া স্কুলো বন্ধ, গতিকে স্কুল যোৱা ঘৰতে এতিয়া গোটেই দিনটো ঘৰতে আছোঁ। তো তাকে ভাবিলোঁ ঘৰতে থাকি কি কৰোঁ। মই আগতো ব্লগত জনাইছিলোঁ যে ভাওনা সংলাপৰ ভিডিঅ' এটা বনাম বুলি। তো মোৰ বন্ধু কেইজন মোক ভিডিঅ' পঠালে। তো আপোনালোকৰ আগলৈ এতিয়া মই দেখাম বুলি ভাবিছোঁ। তো ভাওনা সংলাপৰ ভিডিঅ' সকলোৱে 4-5জন দিছে, তো চাব বুলি আশা ৰাখিলোঁ। ব'লক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আৰু এটা কথা আছে, আপোনালোকে যদি আৰু মোৰ কোনোবা ছাবস্ক্ৰাইবাৰে মোৰ বয়সৰ যদি কোনোবাই ভাওনাৰ ভিডিঅ' পঠিয়াম বুলি ভাবিছে, তেতিয়াহ'লে পঠিয়াব পাৰে। ইনষ্টাগ্ৰামৰ তলত ইনষ্টাগ্ৰামৰ আইডিটো দি দিম, তাতে ভিডিঅ' পঠিয়াই দিলে। নমস্কাৰ, মোৰ নাম শ্ৰী অৰ্ণৱ ৰাজ ফুকন, মোৰ ঘৰ গোলাঘাটত। আজি ট্ৰেভেল উইথ হিমাংশুৰ চেনেলটোৰ গৰাকী হিমাংশুৱে মোক অনুৰোধ কৰিছিলে যে মই এটি ভাওনা সংলাপ তাক কৈ পিনি হোৱাটছআপত দি দিব লাগে, সেইবিলাক ভিডিঅ' দিব। সেয়েহে মই তাৰ অনুৰোধ মৰ্মে এটি মোৰ প্ৰিয় চৰিত্ৰৰ সংলাপ ক'বলৈ লৈছোঁ। আৰু মোৰো এটি ইউটিউব চেনেল আছে VX অসমীয়া বুলি, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। ডেছক্ৰিপশ্যনত দি থ'ব লিংকটো। মই আজি ৰোহিতাশ্ব ধৰ্ম পৰীক্ষা বীৰেন্দ্ৰ সিংহৰ এটি সংলাপ ক'বলৈ লৈছোঁ। আনন্দৰ উৎসৱ আজি উঠলি উঠিছে, সোণালী সুযোগ আজি হাততে মিলিছে। যাওঁ, বিলম্বৰ নাই প্ৰয়োজন, মিলিছে বীৰেন্দ্ৰৰ আজি মহাসৌভাগ্যন। প্ৰথমেই ৰোহিতাক্ষক নিৰ্বাসন, আৰু তাৰ পাছত হ'ব গৌৰী সিংহ নিধন। আৰু তাৰ পাছতেই এই বীৰেন্দ্ৰ সিংহই লাভ কৰিব অৱন্তী ৰাজ্যৰ ৰাজসিংহাসন। এই বীৰেন্দ্ৰ সিংহই হ'ব অৱন্তী ৰাজ্যৰ একছত্ৰী সম্ৰাট। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী ৰিবজ্যোতি বৰা, মোৰ ঘৰ যোৰহাট বালিগাঁও। হিমাংশু অনুৰোধ মৰ্মে এটি ভাল লগা প্ৰিয় চৰিত্ৰ, প্ৰিয় সংলাপ অকণমান আপোনালোকলৈ আগবঢ়াইছোঁ। ভুল হোৱাটো স্বাভাৱিক কথা। আপোনালোকে নিজৰ ভাতৃবোৰ যাতে শুধৰাই দিয়ে, তাকেই কামনা কৰিছোঁ। অস্থিৰ নহ'ব তত, অচিৰতেই জনৰেৰ বহম সন্ধান, অহংকাৰী স্বাৰ্থপৰ দেৱ পুৰন্দৰে আপোন হাতে ৰচিছে বৰণৰ বেদী। নগ নৰ যক্ষ আকাশ পাতল ধ্বংস কৰি এক নিমিষতে, ধ্বংস কৰি স্বৰ্গ মত্য বিশাল বিশ্বত নতুন সৃষ্টিৰ মই মেলিম পাতনি। যোৱামহাকাল দুৰন্তে সজোৱা মোৰ বিপুল বাহিনীক প্ৰথমতেই স্বৰ্গ জয় কৰি ভৰিৰে মুখনি হৈ অদিতিৰ অখৰ দৰ্পক যমৰাজৰ যমতন্ত হাতে তুলি লৈ এফালৰ পৰা দেৱ শূন্যময় কৰিম স্বৰ্গ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী ডিকু শইকীয়া, ঘৰ গোলাঘাট ৰঙাজানত। আজি হিমাংশু অনুৰোধ মৰ্মে এটি ভিডিঅ' আগবঢ়াইছোঁ। নৃসিংহময় নাটকভাগীৰ ইন্দ্ৰ চৰিত্ৰটো প্ৰথমডোখৰ সংলাপ গাবলৈ আগবাঢ়িছোঁ। দেৱগণ, স্বৰ্গ ৰাজ্যময় ইন্দ্ৰ দেৱগণ, ব্ৰহ্মদেৱৰ মুখে শুনিব পাৰিছোঁ, কাশ্যপৰ ঔৰসত বৈ মাতৃ দ্বিতীয় জন্ম দিলে দুটি দৈত্য মহাভয়ংকৰ। নাম দিলে হিৰণ্যাক্ষ আৰু
হিৰণ্য কশিপুৰ নাজানো পুৰন্ধ কি অঘটন ঘটে এই দেৱ সমাজতটো। নমস্কাৰ, মোৰ নাম শ্ৰী দীক্ষিত বৰা। মোৰ ঘৰ গোলাঘাট শালিকীহাটত। মোৰ বন্ধু হিমাংশুৰ অনুৰোধত মই এটি ধ্ৰুৱ চৰিত্ৰৰ এটি চুটি সংলাপ আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ। ইয়াত অনেকখিনি ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকে যেন মোক ক্ষমা কৰি দিয়ে আৰু শুধৰাই লয়। ই কি ভাই, কিয় আহিলা তুমি এই কন্তব্যনলৈ? শুনা সেয়া বন্য প্ৰাণীৰ মাত। সকলো ভয় বিসৰ্জন দি কেনেকৈ আহিলা তুমি এই কন্তব্যনলৈ? কেনেকৈ থাকিবা মোৰ লগত? ৰ'দত শুকাব তোমাৰ সুন্দৰ শৰীৰ। ক্ষুধা ল'লে কেনেকৈ পাৰি খাবা তুমি গছৰ ফল মূল? সেইবাবে উত্তম মই তোমাক অনুৰোধ কৰিছোঁ, তুমি মাটিৰ কাষলৈ ঘূৰি যোৱা। ধন্যবাদ। মোৰ নাম শ্ৰী হিমাংশু হাজৰিকা। মই হিমাংশু দাৰ অনুৰোধ ক্ৰমে এটি ভিডিঅ' দিবলৈ গৈছিলে। মই তাকে ভাওনা সংলাপৰ ভিডিঅ' এটা দিবলৈ গৈছিলে। মই তাকে যিকণ পাৰিছোঁ আপোনালোকৰ আগলৈ আগবঢ়াই দিছোঁ। সোণাহৰ মহাকাল আৰু ভাতৃ হিৰণ্যাক্ষৰ স্বৰ্গৰ দেৱতা আৰু পৃথিৱীৰ ক্ষত্ৰিয় মানৱে মদ গৰ্বিত হৈ এতিয়াও দানৱক কৰে উপহাস। অদিতিৰ গৰ্ভজাত অহংকাৰী দেৱতা সমাজে আমাক হীন বলে নিচ বলে চিৰকাল ঘৃণায় আমাক। নকৰো যদি হেয়াৰ উচিত প্ৰতিকাৰ। ৰব জানো কুলৰ গৌৰৱ, ৰব জানো দৈত্যমাতা দানৱৰ চিৰপূজ্য দিতিৰ সন্মান। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী অনুৰাগ দাস আৰু মোৰ ঘৰ যোৰহাট ঢলাজান চৈকতা মাজগাঁও। এই লকডাউনৰ সময়ত মই ঘৰতে থাকি ৰুক্মবীৰৰ দৰ্পশূন্য ৰুক্মবীৰ চৰিত্ৰটো আপোনালোকৰ আগত মই অকণমান অভিনয় কৰিম আৰু মই ভাবোঁ আপোনালোকে অভিনয়টি চাই ভাল পাব আৰু যদি কিবা ভুল ভ্ৰান্তি হয় মোক শুধৰাই দিব। আৰম্ভ কৰিবলৈ ওলাইছোঁ। কুন্দল নগৰৰ ৰাজপুত্ৰময় ভীষ্মক নন্দন ৰুক্মভেৰ যদিও বা পিতাই কসত্তি ৰজা এই কুন্দিল নগৰৰ, তথাপিতো মোৰ এই ইচ্ছামতে এটি দুটি ৰাজকাৰ্য হৈছে সম্পাদন। 5জন ভাতৃৰ মাজত ৰুক্মিণী মোৰ একমাত্ৰ ভগ্নী। অভিনয় আমন্ত্ৰণ কৰি আনি চেদিৰাজ শিশুপাল ৰজাক আনন্দৰে ভগ্নীক কৰিম সম্পাদন। দ্বাৰকাপতি কৃষ্ণয়ো আকৌ বাঞ্ছা কৰে ভগ্নীপতি হ'বলৈ মোৰ। কৃষ্ণ আহে যদি কন্যাৰ কৃষ্ণ দ্বাৰকাৰ পৰা এই কুন্দিল নগৰে নজয় আৰু ঘূৰি দ্বাৰকা নগৰে। ধন্যবাদ। মই আপোনালোকক শেষতে এটা কথা কওঁ, আপোনালোকে ঘৰতে থাকক আৰু সুৰক্ষিত হৈ থাকক। নমস্কাৰ, মোৰ নাম শ্ৰী বিপ্লৱ শইকীয়া। মোৰ ঘৰ কুমাৰ গাঁৱত। মোৰ এটা ভাল লগা চৰিত্ৰ কালজিত শ্ৰীবৎসৰ প্ৰধান সেনাপতি। তাৰ এটা মই সংলাপ ক'বলৈ লৈছোঁ, তাত যদি ভুল হয় শুধৰাই ল'ব। অযোধ্যাৰ প্ৰধান সেনাপতি, নাম মোৰ কালজিত। কাল জয় কৰাৰ ক্ষমতা আছে মোৰ এই 2 বাহুত। মোৰ শক্তিতেই শাসন কৰিছে শ্ৰীবৎসই অযোধ্যা ৰাজ্য। মূৰ্খ ৰাজন, তই কি বুজিবি এই কালজিতৰ মনৰ কথা? মোক লাগে মাথোন ৰাজসিংহাসন। চক্ৰান্ত কৰি হ'লেও
এদিন নহয় এদিন লাভ কৰিম এই অযোধ্যাৰ ৰাজসিংহাসন। মাথো সময়ৰ অপেক্ষা কৰি আছো। যিদিনা সময় আহিব সেইদিনা তোক মৃত্যুদণ্ড দি এই অযোধ্যাৰ ৰাজসিংহাসন কৰিম লাভ আৰু সেনাপতি পদত ৰাখিম তোৰ সেনাপতি সিংহজিতক আৰু মন্ত্ৰী ৰাখিম তোৰেই মন্ত্ৰী দিব্যধনুক। মাথো সময় আহক কেতিয়া বুজিবি এই কালজিতৰ মনৰ কথা। যা এতিয়া তোক মই একো নকৰোঁ। যেতিয়া সময় আহিব তেতিয়া গম পাবি এই কালজিতক আজ্ঞা যা কিমান ভয়ানক প্ৰতিফল হ'ব। যাওঁ এতিয়া সিহঁতক বুদ্ধিৰে বুজাওঁগৈ। ৰাজভক্তি কৰি সিহঁতক বুদ্ধিৰ চালনা দেখুৱাম। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী মৃগাংক হাজৰিকা। মোৰ ঘৰ গোলাঘাটৰ ৰঙাজানত। মই নিসিংহ মুৰাৰী নাটভাগৰ হিৰণাক্ষৰ এটি সংলাপৰ অলপমান থুলমূলকৈ ক'বলৈ আগবাঢ়িছোঁ। তাত যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব, তাৰে কামনা কৰিলোঁ। ধন্যবাদ। অস্থিৰ নহবা দাদা, অচিৰতে জননীৰ বহাম সন্মান। অহংকাৰী স্বাৰ্থপৰ দেৱ পুৰন্দৰে আপোন হাতে ৰচিছে তাৰ মৰণৰ বেদী। নাগ নৰ যক্ষ ৰক্ষ আকাশ পাতাল ধ্বংস কৰি এক নিমিষতে স্বৰ্গমত্য বিশাল বিশ্ব নতুন সৃষ্টিৰ মই মেলিম পাতনি। ধন্যবাদ। মোৰ এটা ইউটিউব চেনেল আছে মৃগাংক হাজৰিকা বুলি, তলতে দি দিছোঁ, চাব। তাত কেৱল ভাওনাৰ ভিডিঅ' দিয়া হয়। যদি ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। তো আজি আপোনালোকৰ আগত দক্ষযজ্ঞ নাটভাগীৰ শিৱ চৰিত্ৰটোৰ এটা মোৰ প্ৰিয় সংলাপ ক'বলৈ ওলাইছোঁ। ভুল হোৱাটো স্বাভাৱিক, গতিকেলৈ ক্ষমা কৰি দিব। সতী 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 ক'ত মোৰ প্ৰাণপ্ৰিয়া সতী, ক'ত মোৰ হিয়াৰ জেউতী। কিয় বাৰু হঠাৎ মোৰ মন হ'ল চমকিত। কঠিন হৃদয় আজি অতি স্বচ্ছ। সতী পদুমৰ পাত যেন কোমলীয়া দেহা, মৃণাল সদৃশ ৰূপ মনমোহনীয়া। অশেষ ক্লান্তি কাৰ ওচৰ চাপিলেই দূৰ হৈ যায়, তেনেহেন প্ৰাণপ্ৰিয়া সতী মোৰ লেৰেলি শুকায়। সতী এই সতী মোৰ প্ৰাণৰ চেউতী, তোমাকেই বুকুত সাৱটি ৰচিলো মই সংসাৰ। কিয় বাৰু নিমিষতে আহি হৃদয় বিদাৰি শ্মশান হৈ উৰি গুচি গলা।
হে সতী সতী কোমল কোমল প্ৰাণৰ মাধুৰী ও ৰুদ্ৰৰূপ ধৰিবৰ পালেহি সময় মহা ৰুদ্ৰময় জানিবি দক্ষ দয়াহীন মায়াহীন ময়ে মহাকাল। ধন্যবাদ। এতিয়া মোৰ ভিডিঅ'টো চালে কেনেকুৱা পালে ক'ব কমেণ্টত। ভিডিঅ'কেইটা চাই কেনেকুৱা লাগিলে ক'ব, আৰু এনেকুৱা ভিডিঅ' লাগে যদি আপোনালোকে নিজৰ ভাল লগা চৰিত্ৰ ভাল লগা সংলাপ মই ইনষ্টাগ্ৰামৰ ID-টো দি দিছোঁ, মোক ফ'ল' কৰি তাত ভিডিঅ'টো পঠিয়াই দিব। আপোনালোকে ভাল পোৱা সংলাপৰ ভিডিঅ' ভাওনাৰ, তো মই যিমান পাৰোঁ দি থাকিম তেনেকৈ ভিডিঅ'। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, যদি নতুন হয় ছাবস্ক্ৰাইব কৰিব, আৰু মোৰ চেনেলটো শ্বেয়াৰ কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব। তো আজিলৈ বাই বাই আৰু।